নমস্কাৰ পুনৰবাৰ সকলোকে স্বাগতম জনাইছো অসম পুলিচৰ অনলাইন আবেদন হৈ আছে গতিকে কি নথিপত্ৰ অৰ্থাৎ ডকুমেন্ট লাগিব হেতু প্ৰথমতে জানি লোৱাটো খুবেই প্ৰয়োজন এই ভিডিঅটোত সকলো দেখুৱাই যাম গতিকে ভিডিঅটো প্ৰথমৰ পৰা শেষলৈকে চাই থাকক প্ৰথমতে যিকোনো এটা ব্ৰাউজাৰতে আসাম পুলিচৰ ৰিক্ৰুটমেন্টৰ অফিচিয়েল ৱেবসাইট slprbassam.in এই ৱেবসাইটটো টাইপ কৰিব আৰু সাৰ্চ কৰিব সাৰ্চ কৰাৰ পাছতে প্ৰথমতে ৱেবসাইটৰ হোম পেজটো খোল খাই যাব হোম পেজৰ প্ৰথমতে ইয়া দেখিবলৈ পাইছে আপোনালোকে এতিয়া বৰ্তমান তিনিটা পদৰ কাৰণে অনলাইন আবেদন হৈ আছে এই তিনিটা প্ৰথমতে আপোনালোকে যেটো এপ্লাই কৰিব হেতুৰ কাৰণে হেতুৰ সিধা সিধিকে থকা যেটো অপচন আছে এপ্লাই হিয়াৰ বুলি এটো এপ্লাই কৰিব মই যেতিয়া এটোতে দেখুৱাই যাম আপোনাক ৱেবসাইটটো খোলাৰ পাছতে আপোনালোকে এনেকৈ তললৈ স্ক্ৰল কৰিব আৰু এফালে এয়া দেখিবলৈ পাইছে candidates are requested to go through the advertisement and read the complete instruction before apply আপোনালোকে প্ৰথমতে এডভাৰটাইজমেন্টটো পঢ়ি ল'ব কি ইয়াৰ পৰা সকলোখিনি জানি ল'ব পাৰিব আৰু তাৰ পাছতে আপোনালোকৰ এখন পাসপোৰ্ট সাইজ ফটো লাগিব ফটোখনৰ সাইজটো হৈছে 3.5 * 4.5 cm হ'ব লাগিব আৰু ইয়াৰ ফটোখনৰ ম্যাক্সিমাম সাইজটো হ'ব লাগিব 200 KB ৰ ভিতৰত তাৰ পিছতে আপোনালোকৰ লাগিব এটা সিগনেচাৰ বা থাম্ব ইমপ্ৰেশন গতিকে আপোনালোকৰ যদি কোনোবাই থাম্ব দিব বিচাৰে থাম্ব দিব পাৰে আৰু সিগনেচাৰ কৰিলে সিগনেচাৰো কৰিব পাৰে যিকোনো এটা দিলে হ'ব আৰু ইয়াৰ সাইজটো হ'ব লাগিব 3.5 * 2.5 cm আৰু এই সিগনেচাৰ বা থাম্বৰ ম্যাক্সিমাম সাইজটো হ'ব লাগিব 100 KB অৰ্থাৎ 100 KB ৰ ভিতৰত ইয়াৰ সাইজটো হ'ব লাগিব আৰু বাকি যিখিনি ডকুমেন্ট লাগিব হেখিনি হৈছে এডমিট কাৰ্ড অফ HSLC or equivalent examination for proof of age আপোনালোকৰ এজৰ প্ৰুফ দিবৰ কাৰণে মেট্ৰিকৰ এডমিট কাৰ্ড বা তেনেকুৱা লেভেলৰ যিকোনো পৰীক্ষাৰ এডমিট কাৰ্ডখন আপলোড কৰিব লাগিব তাৰ পিছতে দিব লাগিব সাৰ্টিফিকেট এণ্ড মাৰ্কশিট অফ গ্ৰেজুৱেচন আপোনালোকে এটো গম পাইছে এই পোষ্টৰ কাৰণে যেহেতু ডিগ্ৰী থকাটো খুবেই প্ৰয়োজন হেতু কাৰণে গ্ৰেজুৱেচন মাৰ্কশিট লাগিব অৰ্থাৎ এটো যিসকল লোক গ্ৰেজুৱেট ডিগ্ৰী আছে তেওঁলোকে এপ্লাই কৰিব পাৰিব অৰ্থাৎ তেওঁলোকৰ মাৰ্কশিটটো ইয়াত আপলোড কৰিব লাগিব তাৰ পিছৰটো হৈছে সাৰ্টিফিকেট অফ ডিপ্লোমা ইন কম্পিউটাৰ ফৰ জুনিয়ৰ এছিষ্টেণ্ট যেহেতু জুনিয়ৰ এছিষ্টেণ্টৰ এপ্লাই কৰিব বিচাৰে তেতিয়া হলে আপোনালোকে কম্পিউটাৰৰ ডিপ্লোমা থাকিব লাগিব কম্পিউটাৰ সাৰ্টিফিকেট থাকিব লাগিব তাৰ পিছৰটো হৈছে সাৰ্টিফিকেট অফ ষ্টেনোগ্ৰাফি ফৰ ষ্টেনোগ্ৰাফাৰ যদি ষ্টেনোগ্ৰাফাৰ এপ্লাই কৰিব বিচাৰে তেতিয়া হলে ষ্টেনোগ্ৰাফি সাৰ্টিফিকেট দিব লাগিব তাৰ পিছৰটো হৈছে কাষ্ট সাৰ্টিফিকেট ফ্ৰম কমপ্লিট অথৰিটি if applicable যদি আপোনালোকে OBC বা ST SC তেনেকুৱা ধৰণৰ কোনো কাষ্টৰ হয় তেতিয়া হলে আপোনালোকৰ কাষ্ট সাৰ্টিফিকেট দিব লাগিব যদি জেনেৰেল হয় জেনেৰেলৰ কাষ্ট সাৰ্টিফিকেট নাথাকে গতিকে তেওঁলোকৰ কাষ্ট সাৰ্টিফিকেট দৰকাৰি নাই তাৰ পিছৰটো হৈছে সাৰ্টিফিকেট অফ EWS ফ্ৰম কম্পিটেন্ট অথৰিটি যিসকল লোক ইকোনমিক্যালি উইকাৰ সেকশনত পৰে তেওঁলোকে EWS সাৰ্টিফিকেট বনাই ল'ব পাৰে তেওঁলোকৰ অথৰিটিৰ পৰা আৰু হেখন তেওঁলোকে এপ্লাই কৰি ইয়াত আপলোড কৰিব পাৰে যদি কিছুমানৰ EWSত নপৰে তেওঁলোকে এখন নিদিলেও হ'ব কোনো কথা নাই আৰু এই ডকুমেন্ট সকলোখিনি এইখিনি যিখিনি ডকুমেন্ট কলো এই ডকুমেন্টখিনি আপোনালোকৰ সাইজটো হ'ব লাগিব 100 KB ৰ পৰা 250 KB ৰ ভিতৰত হ'ব লাগিব ইয়াতকে বেছি হলেও নহব বা 100 KB ৰ তলত হলেও নহব আপলোড কৰিব নোৱাৰিব আপলোড নলব আৰু ইয়াৰ এই ডকুমেন্টখিনিৰ ফৰমেটটো JPEG JPG PNG এই তিনিটা ফৰমেটতে সাপোৰ্ট কৰিব আপোনালোকে যদি বেলেগ কিবা ফৰমেটত বনাই ফটোখিনি তেতিয়া কিন্তু ইয়াত আপলোড কৰিব নোৱাৰিব আপলোডেই নহয় তাৰ পিছত এইখিনিটো মেইন কথা আছিল আৰু এইখিনি ডকুমেন্ট লাগিব আৰু আপোনালোকে এপ্লাই কৰাৰ আগতে এইখিনি প্ৰথমতে চাই চিতি ল'ব আৰু তাৰ পিছত আপলোড তাৰ পিছত এপ্লাই কৰিব পাৰিব ভিডিওটো চাই যদি ভাল লাগিলে লাইক কৰিব কমেন্ট কৰিব লগতে চেনেলটো সাবস্ক্ৰাইব কৰিব ধন্যবাদ